পৰীক্ষা দিবৰ কাৰণে ইতিমধ্যে গৈছে তেখেতৰ ঘৰখনৰ কাৰণে ভগৱন্তৰ ওচৰত আৰু আমাৰ এই বৰপ্ৰভুজনায়ো ইতিমধ্যে এখন শৰাই লৈ আহিছে আমাৰ দুটা উদ্দেশ্য তেখেতে কোৱা নাই তেখেতৰ উদ্দেশ্যটো তেখেতে ক'ব গতিকে এই ক্ষেত্ৰত আজি অনুষ্ঠানভাগি পৰিচালনা কৰাৰ কাৰণে ভাগৱত পাঠেৰে পৰিচালনা কৰাৰ কাৰণে আমি শ্ৰী ৰামচন্দ্ৰ ডেকা প্ৰভুজনাক আমি পাঠশাৰী যাবৰ কাৰণে আমি আমাৰ তৰফৰ পৰা সেৱা জনাইছোঁ আৰু লগতে আমাৰ নিজৰ প্ৰভু জনাই তেখেতৰ অনুষ্ঠান কি উদ্দেশ্যে শৰাই লাগি আহিছে দুআষাৰ তেখেতে অকণমান সেইটো কৈ ভাল অঁ কথাটো ঠিক আছে কথাটো আছে কৃষ্ণ শংকৰ গুৰু বিষ্ণুপ্ৰভুৱে আশ্ৰমৰ উপদেষ্টা প্ৰয়াত মহেশ্বৰ ডেকা প্ৰভুৰ কিছুদিন আগত ঘটিছে আদি সকাম তেওঁলোকৰ অনুষ্ঠান হিচাপে গ'ল সেৱাশ্ৰমৰ উপদেষ্টা হিচাপে আজি সেৱাশ্ৰমৰ সভাপতি প্ৰভুজনাক মুখ্য পৰিচালক বা সমস্ত আইসকল আৰু সেৱাশ্ৰমৰ সকলো নিৰ্দেশক্ৰমে মই শ্ৰীমদ ভাগৱত পাঠ কৰিবৰ কাৰণে ওলাইছোঁ লগত মণিষা শইকীয়াৰ আজি টেট পৰীক্ষা গুৱাহাটীত গৈ গৈছিলোঁ সোণাৰ হাইস্কুল খেলপথাৰত হ'বলগীয়া টেট পৰীক্ষা যাতে ভালকৈ পাছ কৰে তাৰ কাৰণে প্ৰভু বন্দে কৃপা কৰক আৰু আমাৰ পলাগাঁও নীলগুৰু প্ৰভু গোটেই পৰিয়ালৰ হৈ এবাৰকৈ শৰাই আগবঢ়াইছে প্ৰভুজন সেয়ে দুয়োখন শৰাই আৰু প্ৰয়াত প্ৰভুজনাৰ আত্মাৰ সদ্গতিৰ কামনাৰ্থে আমি প্ৰভু ভগৱন্তৰ বৈকুণ্ঠ কল্পটোৰ শ্ৰীমদ ভাগৱত শাস্ত্ৰ পাঠ কৰিবৰ কাৰণে ওলাইছোঁ এভাগী কৃপাৰে কৃষ্ণ ভিতৰে তুমি হৰি গুৰু আছা সত্যনুমতি তুমি বিনতি মাহিতে কৰিছো মাহিতে কৰিছো কৃষ্ণ কৃষ্ণ হৰি হৰা হৰি ভকতৰ জানা যেন কল্পতৰু শুনিবা কৈছাও আছে কুহিও তাকে হিত হেন বুলি মোক যদি দয়া শুনি সিদ্ধ দুমিল উত্তৰ দিলা পাছে অ ঈশ্বৰ কৃষ্ণৰ জন্ম কৰ্ম যত আছে শতকোটি জন্মে কোন কহি পাইবে অন্ত্ৰ হস বদনে যদি কহন্ত অনন্ত নপাইবে গুণৰ তথা পিতু পৰিমিত তাকো গণিবাক লাগি যিটো সিটো মন্দমতি জ্ঞান শূন্য সমুদায় কৃষ্ণৰ গুণ কহিতো নপাৰে গুণিত অ জগত ঈশ্বৰ যিটো অনন্ত আপোন নজানে
সংখ্যা কৰিবে শকতি আছে কাটো তথাপি সংক্ষেপে কিছু কহিব তোমাত কি কৰ্ম কৰিলে কি ফল পাব চৰিত হৌক মূৰা তনু মন বচন কৃষ্ণ কথা শুনাৱে হবে সহাসদ গৃহে থাকি খায়া দায়া পৰম সুখদে ও নাহি ধন হানি শৰীৰত কি সুচম কৰ্ণৰ অমৃত শুনিবাক সুখতম কৰ্ণ মানে কাণকে বুজায় কতে যতে কপাতক এই উপজে পৰম পুণ্য মিলৈ অসংখ্য পাপ হোৱাৰ পিছতো যদি এক কৃষ্ণ নাম লোৱা যায় উপজয় পুণ্য মিলৈ মানে উপজয় জন্ম হয় পুণ্য অৰ্জিত সেইকাৰণে কৈছিল শুনিলে নহ'ব একান্ত মানে শুনিব লাগিব একান্ত মানে শুনি কৰ্মখিনি